30 জুনত উৰ্মিলা চেত্ৰীৰ ডক্টৰ ওঝা নাৰ্ছিং হোমত যি ভুল চিকিৎসাৰ বলি হৈ ডক্টৰ প্ৰকাশ গুপ্তাই ভুলৰ চিকিৎসা প্ৰদান কৰি মৃত্যুমুখত পৰিলে বা হত্যা কৰিলে, সেই প্ৰতিবাদত আমি 1 জুলাইত আমি ৰাজপথ আন্দোলন কৰিছিলোঁ। 1 ঘণ্টা ৰাজপথ বন্ধ কাৰ্যসূচী লৈছিলোঁ। সেই বন্ধ কাৰ্যসূচীৰ যোগেদি আমি জিলা প্ৰশাসন বা চৰকাৰক আমি 3 দফা দাবী প্ৰেৰণ কৰিছিলোঁ। সেই দাবী অনুসৰি আজি পৰ্যন্ত কোনো এটা দাবী আমাৰ পূৰণ হোৱা নাই। সেই গতিকে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে উৰ্মিলা চেত্ৰীৰ উচিত ন্যায় প্ৰদানৰ প্ৰতিবাদত অহা কাইলৈ 17 জুলাই দিনাখন পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে আমি 12 ঘণ্টীয়া তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰিছোঁ। লগতে অত্যাৱশ্যকীয় যি সামগ্ৰীসমূহ আছে, যেনে হ'ল মেডিকেল, কৰোনাৰ হওক বা বানপানীৰ কাৰণে অত্যাৱশ্যকীয় যি সামগ্ৰীসমূহ কঢ়িয়াই নিয়া গাড়ীসমূহ আছে, সেই গাড়ীসমূহ আমি সম্পূৰ্ণ ৰেহাই দিছোঁ। লগতে আমি জিলাবাসীক আমি আহ্বান জনাইছোঁ, উৰ্মিলা চেত্ৰীৰ যি ন্যায় প্ৰদান আছে সেই ন্যায় প্ৰদানৰ ক্ষেত্ৰত সকলোৱে সহযোগ কৰি উচিত ন্যায় পাবৰ বাবে আপোনালোকে সহযোগ কৰি বন্ধ পালন কৰিবলৈ মই অনুৰোধ জনাইছোঁ।